নমস্কাৰ, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ পুনৰবাৰ স্বাগতম জনালোঁ। আজি মই বনাব ওলাইছোঁ চকলেট বিস্কুট। ইয়াতে মই বাটাৰ লৈছোঁ। আপোনালোকে বাটাৰৰ সলনি ৰিফাইনো ল'ব পাৰে। বাটাৰখিনি ভালদৰে বিট কৰি ল'ম। বাটাৰখিনি বিট হৈ গ'ল। এতিয়া মই ইয়াতে গুড়ি কৰি লোৱা চেনি একাপ দিছোঁ। এইখিনি ভালদৰে মিক্স কৰি লৈছোঁ। এতিয়া ইয়াতে একাপ ময়দা দিছোঁ। আপোনালোকে চাহ খোৱা কাপেৰেও জোখ ল'ব পাৰে। 2 টেবুল স্পুন কোকো পাউডাৰ দিছোঁ আৰু অলপমান বেকিং পাউডাৰ দিছোঁ। এতিয়া এইখিনি ভালদৰে মিক্স কৰি আকৌ হাতেৰে সানি ডো এটা বনাই ল'ম। ডোটো হৈ গ'ল। এতিয়া মই বিস্কুট কেইটা বেক কৰিবৰ কাৰণে কেক টিন এটা লৈছোঁ। আপোনালোকে ষ্টিলৰ প্লেটো ল'ব পাৰে। ইয়াতে ৰিফাইন দি এতিয়া ব্ৰাছেৰে ঘঁহি দিছোঁ। কাগজ এখনো পাৰি দিছোঁ যাতে লাগি নধৰে তলত। এতিয়া মই বিস্কুট কেইটা বনাইছোঁ। ইয়াতে মই টুথপিকেৰে ডিজাইন দি দিছোঁ। আপোনালোকে কাটা চামুচেৰেও দিব পাৰে। এনেদৰে গোটেইকেইটা বনাই লওঁ। মই এনেদৰে চচপেনৰ ঢাকনি এখনত দিম। ইয়াতো মই ৰিফাইন সানি লৈছোঁ যাতে লাগি নধৰে। বিস্কুট কেইটাৰ ওপৰত এনেকৈ চকো চিপ লগাই দিছোঁ। আপোনালোকে বাদামো দিব পাৰে, দেখিব ধুনীয়া হয়। এতিয়া মই বিস্কুট কেইটা বেক দিবৰ কাৰণে চচপেন এটাত এনেদৰে 25 পৰা 30 মিনিট ঢাকন দি থ'ম। এয়া 25 মিনিট হৈ গ'ল। এয়া চাওকচোন বিস্কুট কেইটা ফুলি আহিছে। এতিয়া মই ঠাণ্ডা হ'বৰ কাৰণে বিস্কুট কেইটা থৈ দিম আৰু এইখিনিও এনেদৰে দি দিছোঁ। বিস্কুট কেইটা ঠাণ্ডা হৈ গ'ল। মই প্লেট এখনত উলিয়াই লৈছোঁ। এয়া চাওকচোন ধুনীয়াকৈ হৈছে। এয়া ধুনীয়াকৈ ভাঙিও গৈছে, মচমচীয়াও হৈছে। আপোনালোকেও এনেদৰে বনাই খাব পাৰে। ভিডিঅ'টো চাই যদি ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।